হেল্ল' বন্ধুসকল, সেই বৰষুণৰ মাজতো অলপ কাম হ'লেও কৰি আছোঁ। অলপ কাম মানে কি কাম আপোনালোকক দেখুৱাম পাছত। চাই থাকক, এই বৰষুণতো কাম কৰি আছোঁ। 4 দিন ধৰি কাম কৰি আছোঁ। সৰু কাম হ'ব পাৰে, কিন্তু টাইমটো লাগিছে। এইকণে হৈছে, কি হ'ব পাৰে কওকচোন আপোনালোকে। নিজে বনাই চালোঁ। সেইটো একচুৱেলি হৈছে কুকুৰা গঁড়। আমাৰ ঘৰৰ কুকুৰাকেইটাৰ কাৰণে বনাইছোঁ। আমাৰ ঘৰৰ কুকুৰাকেইজনীৰ লগতো মোৰো কেইটামান থাকিব, ইয়াত পুহিম বুলি ভাবিছোঁ। তাৰপিছত আৰু বেলেগ কৰিম আৰু উপায় নাই। কি চাকৰিটো সহজতে নাপাওঁ, বহুত কষ্ট কৰিলেও নাপাওঁ চাকৰিটো। নিজে চলিবৰ কাৰণে কিবা এটাতো কৰিব লাগিব। চাকৰি বিচাৰি থাকিম। এইবোৰ কুকুৰা চাওক, এইবোৰকে পুহিম বুলি ভাবিছোঁ। সিহঁতৰ কাৰণে ধুনীয়া গঁড় এখন ৰাখিছোঁ, সেইটোৱে বনাই আছোঁ। এয়া চাওক, আমাৰ সৰু সুৰা ফিছাৰী। এইখনৰ ফিছাৰীত বাৰিষা হ'লে পানী পৰে, তাৰপিছত খৰালি হ'লে পানী চাফা। বহুত বঢ়িয়া ফিছাৰী এইখনে চাওক। লাইক ফ'ল' কৰিব নাপাহৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে। কষ্ট কৰিছোঁ, আপোনালোকৰ আশীৰ্বাদত লাইক এটা কৰিলে মৰম পাওঁ আৰু ভিডিঅ' বনাবলৈও সাহস পাওঁ। ত' আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কমেণ্ট কৰিব নাপাহৰিব। সকলোবোৰলৈ শ্বেয়াৰ কৰি দিব। এই বৰষুণত তিতি কৰিছোঁ। এইখনত কাম লাগিছে 4 দিন ধৰি কৰি আছোঁ। বাঁহ শেষ হৈ যায়, এতিয়া এইকণত বাঁহ কিমান খাব পাৰে আপোনালোকক কওকচোন। আপোনালোকে বনাওক। এইকণ কুকুৰা থাকিব পাৰে, হাঁহ থাকিব পাৰে, ইয়াত গাহৰিও ৰাখিব পাৰে, একো কথা নাই। এইকণ আৰু কেইটামান আছে, এইকণত লগাই লওঁ, তাৰপিছত কমপ্লিট হৈ যাব। এতিয়া মানে আৰু ফিনিছ কৰিম, ঘাঁহ ধুম, তাৰপিছত ভিডিঅ' আপলোড কৰিম, আপোনালোকে চাব। ধন্যবাদ। এইফালে চাওক দেই বন্ধুসকল, সেইফালে চাওক, ৰোৱা আৰম্ভ কৰিলোঁ আৰু আমি। চাওক বন্ধুসকল, এইটো জলকীয়া হয়। এতিয়া খাব পাৰি আৰু বুঢ়া হৈ গ'ল, মানে জ্বলা পুৰা জ্বলা। এইবিলাক এই জলকীয়াটোৰ নাম নাজানো, কি জলকীয়া বুলি কয় জানো। এইটো চাওক কিমান লাগি আছে চাওক। এইকণক বচাই কৰিছোঁ কামটো। আৰু বাকী ইফালে চাওক, ইফালে চাব পাৰে আপোনালোকে। এইকণত চাওক, মই জুম কৰি দিছোঁ কেমেৰাটো। এইকণত চাওক কিমান লাগি আছে চাওক। গড়ৰ সুঁতিও ছিঙিও খাব পাৰি, গড়ৰ পৰা ওপৰত কিমান লাগি আছে চাওক। এনেকৈ চলি আছোঁ আৰু নিকিনাকৈ। এইবিলাক চাওক কিমান লাগি আছে চাওক আপোনালোকে। ফাইনেলি কমপ্লিট হৈ গ'ল আৰু এয়া চাব পাৰে। এয়া কমপ্লিট, 2টা বাজি গ'ল টাইম। সেইকণ চাওক কমপ্লিট হৈ গ'ল। এয়া ইও মজা, ইমান আহল বহল। ধন্যবাদ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।